নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ এটি নতুন কাহিনীৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ কাহিনীৰ শিৰোনাম সপোন। সোণালীপুৰ নামৰ এখন গাঁও আছিল, যিখন গাঁৱত ৰতন নামেৰে এজন খেতিয়কে বাস কৰিছিল। তেওঁলোকৰ ঘৰত তিনিটি মাথোন পৰিয়াল আছিল, তেওঁৰ পত্নী ৰুণুমী আৰু তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান প্ৰিয়ংকা। তেওঁলোকে খুব সুখেৰে দিনবোৰ পাৰ কৰিছিল। প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটি লাইক কৰিব, কমেণ্ট কৰি ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেওঁলোকৰ সুখৰ সংসাৰলৈ নিয়তিয়ে দুখ কঢ়িয়াই আনিলে। হঠাতে এটা বৰ ডাঙৰ বানপানীত গোটেই গাঁওখন উটি গ'ল। ৰাতুলৰ খেতি-বাতি, ঘৰ-দুৱাৰ সকলো বানপানীয়ে উটুৱাই নিলে। তেওঁলোকৰ মানুহকেইটা প্ৰথমতে প্ৰাণ ৰক্ষা কৰি আশ্ৰয় শিবিৰত থাকিল। 2-3 মাহমানৰ পাছত তেওঁলোকে পুনৰ নিজে এটা ঘৰ বনায় আৰু তাতে নতুন জীৱন আৰম্ভ কৰে। তেওঁলোকৰ ছোৱালী প্ৰিয়ংকাও লাহে লাহে ডাঙৰ হৈ আহিল আৰু ভৱিষ্যতৰ সপোন দেখিবলৈ ল'লে। তাইৰ সপোন আছিল ডাঙৰ হৈ এগৰাকী ভাল ডাক্তৰণী হোৱাৰ, যাতে দুখীয়া লোকক বিনা পইচাত চিকিৎসা কৰি সহায় কৰিব পাৰে। নিয়তিয়ে তেওঁলোকৰ সংসাৰলৈ পুনৰ দুখ কঢ়িয়াই আনিলে। কোনো অচিন ৰোগত প্ৰিয়ংকাৰ দেউতাক ৰাতুলৰ মৃত্যু হ'ল। ফলত পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হ'ল, কাৰণ ঘৰখনৰ মূল উপাৰ্জনকাৰী মানুহজনেই নোহোৱা হৈ গ'ল। তেওঁ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰাৰ বেদনাত প্ৰিয়ংকাৰ মাক ৰুণুমী চিন্তাই বেৰি ধৰিলে আৰু নানা বেমাৰো হ'বলৈ ধৰিলে। ঘৰখনৰ অৱস্থা লাহে লাহে দুৰ্বল হৈ আহিল আৰু উপযুক্ত চিকিৎসাৰ অভাৱত এদিন প্ৰিয়ংকাৰ মাক ৰুণুমী মৃত্যুমুখত পৰিল। প্ৰিয়ংকা একেবাৰে নিথৰুৱা হৈ পৰিল। ঘৰৰ আত্মীয় স্বজন কোনো নোহোৱাত তাই সম্পৰ্কীয় মামাকৰ ঘৰলৈ গ'ল। মোমায়েকৰ ঘৰত আৰম্ভ হ'ল প্ৰিয়ংকাৰ আন এটা জীৱন। মোমায়েক মানুহজন ভাল, তাইক মৰম আদৰ কৰে, পঢ়াৰ খা খবৰ লয়, কিবা নোৱাৰিলে শিকায়ো দিয়ে। কিন্তু মামীয়েকগৰাকী বৰ ভাল মানুহ নহয়। প্ৰিয়ংকাক সুমলি ভাল নাপায়, দেখিবকে নোৱাৰে। তাই তালৈ যোৱাৰ দিনৰে পৰা ভাত ৰন্ধা, ঘৰ সৰা, বাচন ধোৱা, কাপোৰ ধোৱা, পানী অনা ইত্যাদি যাৱতীয় কামবোৰ তাই কৰিব লাগে। তাৰোপৰি মামাক নথকাৰ সুযোগ লৈ তাইক কেতিয়াবা মাৰধৰো কৰে। তাই কিন্তু সকলো মনে মনে সহি সামৰি থাকে। তাই যে সপোন আছে ভালকৈ পঢ়ি ডাক্তৰ হোৱাৰ। লাহে লাহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ওচৰ চাপি আহিল। তাই দিনত পঢ়িবলৈ সময় কম হোৱাৰ কাৰণে ৰাতি সকলো হোৱাৰ পাছত পঢ়ে। পৰীক্ষা হৈ দিন বাগৰি এদিন ফলাফলো ওলাল। তাই সকলো বিষয়তে লেটাৰ নম্বৰ সহ জিলাখনৰ ভিতৰত প্ৰথম হৈছে। তাই ভাল ফলাফলৰ বাবে জিলা প্ৰশাসনে তাইৰ পঢ়াৰ সকলো দায়িত্ব লয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তাই ডাক্তৰ পঢ়ে আৰু এগৰাকী ভাল তথা উপযুক্ত ডাক্তৰৰ ডিগ্ৰী লৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাই এই সফলতাত ঘৰখন, সমাজ তথা জিলা প্ৰশাসনে গৌৰৱবোধ কৰে। বহু কষ্টৰ বিনিময়ত তাইৰ মনৰ আশা পূৰণ হ'ল। সঁচাকৈয়ে প্ৰিয়ংকাৰ মাক দেউতাকে বিচৰাৰ দৰে আৰু তাই দেখা সপোনবোৰৰ দৰেই আজি নিজকে এগৰাকী সফল ডাক্তৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলে। সেয়ে প্ৰিয়ংকাও আজি বহুত সুখী। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টি চাই এই কাহিনীটোৰ শুনি কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।